সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট কৰি ক্ষমা খুজিলে তথাকথিত উদীয়মান লিখক তথা কবি মহিবুল মণ্ডলে। যোৱা কেইদিনমান পূৰ্বে সামাজিক মাধ্যমত এটা বিতৰ্কিত পোষ্ট কৰিছিল দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ তথাকথিত উদীয়মান লিখক তথা কবি মহিবুল মণ্ডলে, যি পোষ্টে বিশেষ এটা ধৰ্মক আঘাত কৰিছিল। সেই কথা উপলব্ধি কৰিব পাৰি মহিবুল মণ্ডলে নিজৰ একাউণ্টৰ পৰা পোষ্টটো ডিলিট কৰিছিল। পোষ্টটো ডিলিট কৰি তেওঁ সামাজিক মাধ্যমত বিশেষ ধৰ্মৰ লোকসকলৰ পৰা ক্ষমা বিচাৰিছিল। কিন্তু সেই পোষ্টটো দুই এজনে স্ক্ৰীনশ্বট মাৰি পুনৰ সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে, যাৰ বাবে আজি তেখেতে সংবাদমেলৰ জৰিয়তে সেই বিশেষ ধৰ্মৰ লোকসকলৰ লগতে সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰে আৰু যিসকলে পোষ্টটোক লৈ সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি কৰিব খুজিছে তেওঁলোকক পোষ্টটোক লৈ বিতৰ্ক নকৰিবলৈ অনুৰোধ জনায়। আকৌ ক্ষমা বিচাৰে তথাকথিত উদীয়মান লিখক তথা কবি মহিবুল মণ্ডলে। ফকিৰগঞ্জৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ 24। মোৰ ফেচবুক একাউণ্টৰ পৰা এটি কবিতা পোষ্ট কৰিছিলোঁ। পোষ্ট কৰাৰ অলপ পিছতেই মই কবিতাটো আকৌ ডিলিট কৰিছোঁ। তথাপিও কোনোবাই স্ক্ৰীনশ্বট মাৰি সেই ফেচবুক পোষ্টটো ভাইৰেল কৰি আছে আৰু সেই পোষ্টটোৰ জৰিয়তে বিশেষ এটা ধৰ্মক আঘাত সানিছে আৰু সেই বিশেষ ধৰ্মক আঘাত সানাৰ বিষয়টো মই নিজেও উপলব্ধি কৰিছোঁ তথা অসমবাসীৰ ওচৰত মই মোৰ এই ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ, যাতে মোৰ এই পোষ্টটো লৈ আকৌ কোনো ধৰণৰ যাতে বিতৰ্ক নহয়, সেইবাবে মই সেই বিশেষ ধৰ্মাৱলম্বী লোকৰ লগতে আৰু সমগ্ৰ অসমবাসীৰ ওচৰত মই হাত জোৰে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। পোষ্টটো আপুনি কিমান দিন আগতে দিছিল? 3 দিন পূৰ্বে মোৰ এই পোষ্টটো দিয়া হৈছিলে, যদিও দিয়াৰ পিছতে মই লগে লগে আকৌ ডিলিট কৰিছিলোঁ। তাৰপিছতো হয়তো কোনোবাই স্ক্ৰীনশ্বট কৰি বিষয়টো বেলেগ বিতৰ্কৰ মাজত ল'ব বিচাৰি আছে। মই সঁচাকৈ এই বিষয়টো লৈ মই বহুত দুখিত আৰু মই নিজে ক্ষমা প্ৰাৰ্থনা বিচাৰি মই অসমবাসীৰ ওচৰত ক্ষমা মাৰ্জনা বিচাৰিম।